আজি হল উৰুকা কাইলৈ বিহু ভুৰুকা আইতা। ৰাজ্যজুৰি উৰুকাৰ আনন্দমুখৰ পৰিৱেশৰ মাজতে এক দুখবৰ। এদিন তুমি নিজেও কান্দিবা, তুমি জানানে? হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই। ডিব্ৰুগড় AMCHত শেষ নিশ্বাস ত্যাগ জনপ্ৰিয় শিল্পীগৰাকী। গীত পৰিৱেশনৰ মাজতে মঞ্চত ঢলি পৰিছিল কণ্ঠশিল্পী ৰাজীৱ শদিয়া। ফিলবাৰীৰ ৰহবাৰী পৰ্যটন মেলাত নিশা গীত পৰিৱেশন কৰি থকাৰ মাজতে ঘটিছিল এই অঘটন আৰু নিশাই AMCHত ভৰ্তি কৰোৱা হৈছিল কণ্ঠশিল্পীগৰাকীক। কণ্ঠশিল্পীগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰিছিল চিকিৎসকে আৰু মাত্ৰ এটা গীত পৰিৱেশন কৰিয়েই মঞ্চত ঢলি পৰিছিল কণ্ঠশিল্পীগৰাকী। কা আন্দোলনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল দুৰন্ত জাতীয়তাবাদী শিল্পীগৰাকীয়ে। যুৱ শিল্পীগৰাকীৰ অকাল মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী। ফিলবাৰীৰ ৰহবাৰী পৰ্যটন মেলাত নিশা গীত পৰিৱেশন কৰি থকাৰ মাজতে ঘটিছিল এই অঘটন আৰু নিশা AMCHত ভৰ্তি কৰোৱা হৈছিল কণ্ঠশিল্পীগৰাকীক। কণ্ঠশিল্পীগৰাকীক হৃদৰোগত আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰিছে চিকিৎসকে আৰু মাত্ৰ এটা গীত পৰিৱেশন কৰিয়েই মঞ্চত ঢলি পৰিছিল কণ্ঠশিল্পীগৰাকী। অসমত এই ভোগালীৰ এনেকুৱা এটা সময় যে এনেকুৱা এটা খবৰ পাম আমি ভবা নাছিলোঁ। আমি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আজি মৰ্মবেদনা জ্ঞাপন কৰিবলৈ আমি আহিছোঁ। পৰিয়ালবৰ্গকো লগ কৰিছোঁ আৰু আমি এটা ধাৰা যে আমাৰ এটা ধাৰা সংগ্ৰামী ধাৰা আজি নোহোৱা হৈ গ'ল। আমি এনেকুৱা এটা হ'ব বুলি ইমান সোনকালে আমি কেতিয়াও কামনা কৰা নাছিলোঁ। তেওঁৰ পৰা তেওঁৰ সৃষ্টি আজি ইমানতে ৰৈ যাওঁ বুলি আমি কেতিয়াও কামনা কৰা নাছিলোঁ আৰু আমি তেওঁ য'তেই আছে তেওঁৰ আত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ। আৰু তেওঁ আচলতে আমাৰ ডেকা উঠি অহা প্ৰজন্মৰ মাজত আচলতে জাতীয় চেতনাটো উদ্বুদ্ধ কৰি ৰখা বৰ্তমানৰ এজন শিল্পী আছিলে। বিভিন্ন অসমৰ যেতিয়া জাতীয় জীৱনৰ ওপৰত ভয়াৱহতা আহে, ভয়াৱহ পৰিস্থিতি যেতিয়া আহিছে, তেওঁ নিজৰ গানেৰে সকলোকে একত্ৰিত কৰি জাতীয় চেতনাটো তেওঁ উদ্বুদ্ধ কৰি ৰাখিছিলে আৰু সেই ধাৰাটো যে নাইকিয়া হৈ গ'ল তাৰ বাবে আমি আচলতে অতিকৈ মৰ্মাহত হৈছোঁ আৰু তেওঁৰ আত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ। পশ্চিমৰ বতাহে ৰঙালী গুচপিছে, অসমীয়া জাতি আমি পণ্ডিতে, অসমীয়া জাতি বাৰু পণ্ডিতে। লুইখন ধৰিলে ইহমে বেকাৰে, পাৰত ধৰিলে যাব। পশ্চিমৰ বতাহ ক'বলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ।